নমস্কাৰ সকলোকে মোৰ নতুন ইউটিউব চেনেলটিলৈ স্বাগতম জনাইছোঁ। মোৰ নাম উদয়ন। মই বহুত দিনৰ পৰাই মোৰ নিজা নামত এটি ইউটিউব চেনেল খুলিম বুলি ভাবিছিলোঁ, কিন্তু খোলা নাছিলোঁ কাৰণ ইউটিউবৰ সম্পৰ্কে মোৰ বিশেষ জ্ঞান নাছিলে, যাৰ বাবে মই ইউটিউব চেনেলটি খোলা নাছিলোঁ। যিহেতু মই আগ্ৰহী আছিলোঁ যে ইউটিউবত মোৰ নিজাকৈ এটি চেনেল থকাটো, সেয়েহে ইউটিউবতে মই ইউটিউবৰ সম্পৰ্কে চাৰ্চ কৰিলোঁ আৰু ইউটিউবৰ বিষয়ে বিভিন্ন ধৰণৰ জ্ঞান আহৰণ কৰিলোঁ। মই তেতিয়া নিজে বিশ্বাসী হৈ পৰিলোঁ যে মই মোৰ নিজা নামত এটি ইউটিউব চেনেল খুলিব পাৰিম। অলৰেডি মই মোৰ এটি চেনেল খুলি দিছোঁ। মোৰ চেনেলটিৰ নাম দিছোঁ উদয় অসম ইনফ্ৰ, য'ত বিভিন্ন ধৰণৰ জব ৰিলেটেড, টিচিং, এগ্ৰিকালচাৰ, ট্ৰেভেলিং আদি বিভিন্ন ধৰণৰ ভিডিঅ' আপলোড কৰিম বুলি ভাবিছোঁ। যদিহে ভিডিঅ'বিলাক ভাল লাগে আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। যিহেতু ইউটিউবৰ পৃথিৱীখনত মই নতুনকৈ খোজ দিব বিচাৰিছোঁ, নাজানো কিমান দূৰ সফল হওঁ, আৰু সফল হ'বলৈ হ'লে আপোনালোকৰ মৰম, আপোনালোকৰ আশীৰ্বাদ আৰু আপোনালোকৰ ছাপোৰ্টৰ প্ৰয়োজন হ'ব। আপোনালোকৰ মৰমৰ অবিহনে কেতিয়াও আগবাঢ়ি যাব নোৱাৰোঁ, আৰু মোৰ বিশ্বাস আপোনালোকে মোক সেইখন মৰম যাচিব। আৰু ময়ো কথা দিছোঁ আপোনালোকক যে ভাল ভাল ভিডিঅ' বনাই মই আপোনালোকক মনোৰঞ্জন দিব পাৰিম। যিহেতু ইউটিউবৰ সম্পৰ্কে বৰ্তমানলৈকে মোৰ বিশেষ অভিজ্ঞতা নাই, সেয়েহে ভিডিঅ' আপলোড কৰোঁতে যদিহে কিবা ভুল হয় আপোনালোকে সেই ভুলবিলাক আঙুলিয়াই দিব আৰু কমেণ্ট বক্সত আপোনালোকৰ বহুমূলীয়া সুপৰামৰ্শটি মোক দিব বুলি মোৰ আশা থাকিলে। আৰু আপোনালোকক পুনৰবাৰ জনাই দিওঁ, মোৰ ইউটিউব চেনেলটিৰ নাম হৈছে উদয় অসম ইনফ্ৰ। আপোনালোকে ছাবস্ক্ৰাইব কৰি থ'ব, য'ত আহিবলগীয়া নতুন নতুন ভিডিঅ'বিলাক আপোনালোকে আগতীয়াকৈ নটিফিকেশ্যন পায়। গতিকে আপোনালোকলৈ পুনৰবাৰ বিনম্ৰতাই অনুৰোধ জনালোঁ যে মোৰ উদয় অসম ইনফ্ৰ নামৰ চেনেলটি ছাবস্ক্ৰাইব কৰি মোক ছাপোৰ্ট কৰে যে। গতিকে ইয়াকে ক'লোঁ, ভালে থাকক সকলোৱে, আৰু আপোনালোকৰ দিনবোৰো যাতে ভালে যাওক, ইয়াকে ক'লোঁ। ধন্যবাদ।